হাই গাইস আমি আজি এটা নতুন ভিডিও কৰিলো আৰু লগতে নতুন মেম্বাৰ এজনী আছে এইজনী নামটো কৈ দিয়া মোৰ নাম ইছাৰা সুলতানা আপোনালোকে আমাৰ ভিডিওটো চাব লাইক কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰি দিব লগতে আমাক সাপোৰ্ট কৰিব আৰু যদি আমাৰ কিবা ভিডিওত ভুল হয় কমেন্ট বক্সত জনাই দিব আমাৰ বহুতখিনি ভুল হৈছে জানো আমি পাৰালৈকে ভাল কৰিব ট্ৰাই কৰি আছো আৰু আপোনালোকে আমাক সদায় সাপোৰ্ট কৰি যাব নিজৰ বেয়া লাগা নাই না পিকিটাইলে দেখা পাই কিবা সামথিং লাগছে নেকি এই ভাই কি করবি ভাই এটা কথা কর তো মানে ভালো লাগিল বেটু বাদ দিল মই কালি বিহাৰত যাব হচ্ছিল তই যাবি নেকি মোৰ লগত কিয় যাতো বিয়াৰ অলপ কাম আছিল মোৰ তাতে মন হ'ল দে ভাই মোৰ অলপ প্ৰব্লেম আছে প্ৰব্লেম মানে একলাই যাব কালি ভাল নালাগে তোৰ লগত গ'লে ভাল লাগিলে আকে এবাৰ যাইছোন অকলে তই নহকে কিবা এটা কাম ভাল নালাগে নাই পোৱাই নাই ভাই মোৰ মানে এই কিবা এটা কাম আছে আৰু দে হ'ব দে আৰু মই আহিলেও একলাই যাম আৰু তই কালি যদি পাৰা ষ্টেচনক লাগি আহিবি অলপ বেছি চেষ্টা কৰিম দে যাওঁ দে কালি দেখা পাওঁ আপুনি তুমি বহি আছে হেল্ল' ও কি নাম তোমার হেল্ল' ও ঘর ক'ত মাতেই নিদিয়ে তুমি ও হেল্ল' কোৱাই চাই আছে ও ৰি ঘর ক'ত তোমাৰ হেল্ল' মাত চাত নাই হেল্ল' কালাই নে বেঙাই নে কালা ধৰবেই নোৱাৰি কি বা আজিকালি কেনেকুৱা হৈছে মানুহ আহে দেখাটো বেয়া নহয় ও হেল্ল' হেল্ল' ইমান টাইম এদি কি কথা পাতি আছে আপিটো দেখোন মাতো দিয়া নাই ইয়াৰ ব্ৰেইনৰে দুখ নাই পাগলা নাই কি বেহালে সদয় ৰয় বহিল ৰ হেৰি কি দিতে পারে আপিটো মারে আপিটো দেখোন মাতো দিয়া নাই মাতাই নেতে দেখোন ইমান দেৰি আছো যে আকৌ গুৰুত্ব দিয়া নাই আপনি ভাগাগিলা চেঞ্জ কৰি চাকছো একবাৰ কালিও নে পৰহি লাগাল পাই কেনে দেখা পালো ভাল লাগিল আজি আৰু কপাল ভাল দেখা পালো মায়ে কিবা পাৰছে নেকি কিবা দি যাচ্ছে নেকি মোক এতিয়া ভাগাগিলা চেঞ্জ কৰি চাইছো একবাৰ তাকাইজনে অ' হেল্ল' তোমাৰ নামটো কি হা অসমীয়া বুজি নাপায় নেকি নে তুম কোন হো বাঙালি তুমি কেৰা মোৰ মাথা খাই পেলাব লাষ্ট চান্স ভালকৈ মাতিম ইংলিছত দি মাত দিলে নেদলি আৰু যি হয় এইটো দেখা যাব ৱাৰ ইউ নাই এইটো বেছি হেল্ল' কিবা কোৱা মোৰ দাদা আহিছে এতিয়া যে গ'ল ট্ৰেইনখনত সেইখনত মোৰ দাদা আহিছে মই ইমান অচিনাকি মানুহৰ লগত কথা নাপাতো তেতিয়াৰ পৰা মাতটো অলপ কিবা অলপ কৰিব পৰা গ'লা মই অচিনাকি মানুহৰ লগত মানে ইমান কথা নাপাতো সেইটো নেকি তোমাৰ দাদা ও ভণ্টি তুমি ইয়াত ৰখি আছা বহুত টাইম ৰলা নেকি বলা যাওঁ ৰ'দ দিছে বহুত বলা ঘৰতো চিন্তা কৰি তুমি আহিছা অকলে কথা আহি ধৰ কি কথা এই চেপা চেপি কৰ অলপমান এই ৰয় কেনে কৰা হে কি কথা তাৰ মানে এইটো বুজিয়ে ভাল লাগে মোৰ অঁ আজি পৰহিও দেখা পালোঁ আজিও দেখা পালোঁ কিবা এটা উঠি গৈছে মনটো এতিয়া তাকে ভাবিছোঁ এটা কথা আৰু সুধৰ এই মাত্ৰ ট্ৰেইনখন গ'ল ক'ত গ'ল বিয়াৰ হা অঁ ইয়ে আপুনি মই তাকে যাব ওলছিলোঁ বিয়াৰত এফালে এইটো ধান্দাত সেইফালে শেষ এতিয়া খোজকাঢ়ক আপুনি 3 বছৰত যাই পাব হা 3 বছৰ ঘৰত যাওঁ বেলেগ বাকী যেনতেন তাৰ পিছে কৰা ভাল হ'ব কালি এইখিনি জেগাতে লগ পাম বুলি কৈ থৈ গৈছিল এতিয়ালৈকে অহা নাই দাদাকৰ লগত আহিম ও এইজনী সেইজনী তোমাৰ ফ্ৰেণ্ড নেকি ঠিক আছে তোমাৰ লগত কথা পাতা মই যাই থাকো দিয়া বহুত ভাগৰ লাগিছে মানে বহুত দূৰৰ পৰা আহিছোঁ না
ঠিক আছে হাই ই বিয়াৰ যোৱাৰ কথা আছিল গেল নে নাই বা ই বিয়াৰ যোৱাৰ কথা আছিল ই তই এফালৰ পৰা আহিল কেছটো কি অ ভাই তাতে বহিছা অঁ কেম্বা লাগি গেলে ভাই কিয়ে তই বিয়াৰত যোৱাৰ কথা আছিল লাগলি এই নকপি দে ভাই কি হ'ল এই সিদিনা নিজে ৰাস্তাত লাগাল পালোঁ যাবি তো অঁ তাকো আজিও লাগাল পালোঁ ষ্টেচনত দাদাও কান্দবে গেছি বোলে তাৰ লগত এনেকৈ মুখ চুকুটি মাতি থাকাতে ট্ৰেইন কেতিয়া গুচি গৈছে গমেই নাপালোঁ কি ক তাৰপিছত তাই যেতিয়া গুচি আহিল ঘৰত গাড়ীয়াকৰ লগত তাৰে পাছত যি গম পালোঁ মানুহ তাক সুধিলোঁ বিহাৰত যোৱা ট্ৰেইন কোৱা নাই কি ক'লা কেনেকৈ গেছি এই গাই নিছি তোৰ তাৰপাছত বেগটো লৈ আৰু তলমুৱা হৈ এনে মূৰ্খ চৰে আদি আহি আছোঁ দে ৰাবাৰ আদি যাই থাকো লাহে লাহে ভাল মন চন নাই মোৰ একদম কেম্বা লাগি গৈছে শুনাচোন আছিল তোমাৰ লগত এটা কি কথা আছিল অলপমান এই ভাই তই কথা পাত মই যাওঁ দে অঁ যাতে তই কথা পাত মই ঘৰত যাওঁ গাল দিব বাই বাই কামটো ৰিয়া ৰিয়া অঁ দুদিনো লাগাল পালোঁ একো মাত চাতো দিয়া নাই ইমান ষ্টেচনত কথা পাতিলোঁ নহয় মানে মই এনে মানুহ থাকিলে কথা নাপাতো ন কি হয় ময়ো যাবাই বিহাৰতে যাব গৈছিলোঁ কিন্তু তোমাৰ লগত পিছে কৈ থাকাতে ট্ৰেইন কেতিয়া গুচি গ'ল গমেই নাপালোঁ ক'ত আছিল আজো হাজোত নেকি তোমাৰ নম্বৰটো দিবা নেকি এতিয়ালৈকে কাকো নম্বৰ দি পোৱা নাই তোমাকে ফাৰ্ষ্ট দিলোঁ আৰু দিয়া কাকো নিদিলে মই আজিলৈকে কাৰো ছোৱালীৰ পৰা নম্বৰ লৈ পোৱাই নাই আজি প্ৰথম ল'লোঁ তোমাৰ তাৰপৰাই পিছে যাই কেনে কল কৰিম দিয়া ন বাই তুমি জানানে নাজানা তোমাৰ সপোনতে যে মই বিলীন হওঁ তুমি বুজানে নুবুজা বাৰু সাহতে যে মই বিলীন হওঁ তুমি জানানে নাজানা তোমাৰ সপোনতে যে মই বিলীন হওঁ তুমি বুজানে নুবুজা বাৰু সাহতে যে মই বিলীন হওঁ তুমি জানানে নাজানা তোমাৰ সপোনতে যে মই বিলীন হওঁ হ'ব দিয়া এতিয়া যাওঁ মই ঘৰত ভোক লাগছি বহুত কালি কথা পাতিম হা বাই অ ৰিয়া তই যে সেইদিনা ল'ৰাটোক লগ পাইছিলি কিবা কথা আছিল বুলি কৈছিল কি কথা পাতিলি সি মানে নাম্বাৰ সুধিলে তাৰপিছত নাম্বাৰটো দিলোঁ এতিয়া মানে ভালত কথা পাতি থাকোঁ মোবাইলত আমি ল'লি চাওঁ কি হয় পিছলৈ দে চলি থাক আৰু ইয়াত আহিলোঁ ইয়াৰ কাৰণ কি জানা কি মানে সি আহিব সেইকাৰণে তোকো লগ কৰিব নোখোজোঁ আমি একেলগে চিনাকি কৰি দিব নাম কিন্তু দেউতাই আছে দেখোন তই গাড়ীখন চাইড কৰি ৰাখ তুমি বহুত টাইম ৰখিলি নেকি নাই দিয়া অলপ হৈছে আৰু টাইম অঁ হয় নেকি মোৰ অলপ কাম আছিল সেইকাৰণে অলপ দেৰি হ'ল এইটো মোৰ লগ চিনি পাওঁ তোমাৰ লগত দেখা যাওঁ অঁ মোৰ লগতে থাকে পিছে কি খবৰ আছোঁ ভালে ঘৰৰ ফালে ভাল আছে পিছে দাদা ঘৰতে আছে নেকি ঘৰতে আছে অঁ বাকী ঘৰৰ ফালে ভাল সকলোৰে আছে তোমালোকৰ আছে দে ভালে পিছে সোনকালতে যাবি ঘৰত গাড়ী পাৰিব দাদাই আমিও যাওঁ মোৰ অলপ কাম আছে আমি যাই যা তোৰ জিয়াফটো বঢ়িয়া লাগছি দে সঁচাই নেকি এই মজা দাৰ্জিলিং কি ক সঁচাই মানে 3 দিনমান ঘূৰিছোঁ পিছফালে ঘূৰি লাষ্টত একদিন লাগাল পালোঁ সেনেকৈ নম্বৰ চম্বৰ লৈ কথা পাতিলোঁ এই ভাই তাক পাওঁতে বহুত কষ্ট হৈছে কিয়? কি হৈছে সেই দেহাৰ পানী একাতে হৈ গৈছে
সঁচাই ভাই কি কৰিবি মোৰ হাতত টেলেণ্ট আছে ভাই কি বিৰাট ডাঙৰ টেলেণ্ট তোৰ টেলেণ্ট আছে মই না কেঞ্চাৰ। মই কৈছো বাৰু তই মই তোৰ জিয়া ফোন নম্বৰ 3 ছেকেণ্ডত মুখস্থ কৰি পেলাম 3 ছেকেণ্ডত 3 ছেকেণ্ডত জিয়া ফোন নম্বৰ অ। মই বিশ্বাস নকৰো ভাই এ দেখো না ভাই তোৰ নম্বৰটো চাবি দেখো। পাৰ্টি হ'ব 500 হ'ব? বাজি অ আছো বাজি মাৰ এইটো নম্বৰ চব চাও হৈ গৈছি হৈছে ফিনিশ সঁচাই উম। তই মোক গধূলি বেলা নম্বৰ ছেভ কৰি কেনে দেখবি এইটো তোৰ জিয়া ফোন চেপ নম্বৰ নহয় এতিয়া ক'ব লাগিব নেকি এতিয়া ক'ব লাগিব নেকি নালগে তই এতিয়া ক'ব মোক অলপ দেৰিকে ক'লেও কথা নাই হ'ব বুজি পাইছা হ'ব আছো মই আৰু বাজি আছা বাজি 500 বাজি যৌ হেল্ল' হেল্ল' চিনি পাইছা নহয় অঁ চিনি পাইছোঁ দিয়া কোৱা গধূলি লগ কৰিব পাৰিবা নেকি অঁ গধূলি লগ কৰিম দিয়া এতিয়া দাদা আছে ঘৰত ৰাখিছোঁ বাই অ ভাই হ'ব চুপাৰ কো এই খবৰ বহুত বেয়া ভাই কিয়া এই তই দেখছিলি ভাই গাৰ্লফ্ৰেণ্ডটোক যি মই লগ কৰিব যাওঁ অ সেইটো দেখছো এই কি হ'ব আজিকালি ফোন নকৰে মেছেজ নকৰে মই ফোন মাৰিলে ৰিচিভ নকৰে ৰেচপণ্ডে নাই লগ কৰিব খুজিলে লগ নকৰে মানে কি 5 দিন 6 দিনৰ মূৰত একবাৰ ৰিচিভ কৰিব বাকী আৰু ৰাতি 10টা 11টা বিজিও পাওঁ এনেই কিন্তু মই পঢ়াৰ ক'ত দিওঁ কথা পাতি আগতে কোনোদিন বিজি পোৱা নাছিলোঁ নতুনকৈ দেখোন 12টা 1টা বজাত বিজি পাওঁ তাৰপিছত ৰাতিপুৱা সুধিম বুলি এই মোৰ এটা কাম আছে মই যাওঁ দে কি কাম আছে এই আছে দে কিবা এটা মই যাওঁতে ভাল মোৰো মন চন বেয়া লাগছে তই নৰা দে এইটো কামত যাব এই মই অলপ বেলেগ কাম দে তোৰ কাম আছে যা দে যা দে যা এল্লো ই মোক এৰি কোনো দিনটো নাযায় আজি আৰু মোক মই নহকে আৰু কি কাম ওলাল কিছে কৰ আৰু আজি তাক ক'ত যাই চাওঁ এতিয়াও অহাই নাই ইমান টাইম হ'ল হাই হেল্ল' বহুত টাইম ৱেইট কৰিলা নেকি না অলপ হৈছে ক'ত আছিলা মানে আহিছিলোঁ অঁ এই তোমাৰ পুৰণি বিয়াৰ লগতে কথা পাতি আছিলোঁ অঁ সেইকাৰণে দেৰি হ'ল আৰু অলপ পিছে খবৰ চবৰ ভাল আছোঁ তোমাৰ আছোঁ ভালে অঁ মইতো তোমাক কি হিচাপত ফোন কৰোঁ জানাই কেনেকুৱা বা ধৰণৰ আকৌ মানে মই তোমাক লাইক কৰোঁ ভাল পাওঁ আকৌ বাবুৱে গম পালে সেই কথাটো আৰু বেলেগ হ'ব নহয় তাক গম পাবা নিদিবা আৰু তাকনো কি ভাল পাবা তাৰনো কি আছে একোৱে নাই তাত মোৰনো কি নাই চব আছে দাদা ঘৰতে আছে নহয় আছে ঘৰতে কেতিয়ালৈ যাব গম নাপাওঁ কেতিয়াবা যায় তুমি কেতিয়া আহিলা মই তহঁতৰ কথা আহিলে মই শুনিলোঁ পিছফালৰ পৰাই শুনি কেনে বেয়া লাগিল আৰু তই বেলেগ কাম এই নেকি তোৰ বেলেগ কাম লগ এটা হৈ এনেকুৱা কৰা আজি লগৰ ওপৰত ইমান এটা বিশ্বাস তই শেষ কৰি ফেললি আৰু নাচাওঁ আজি খতম কৰি ফেললি বাবু ভাই মোৰ ভুল হৈ গ'ল হ'লেও মানে আজি এটা কথা গম পালোঁ মানুহে যে কৈ থাকে নহয় নিজৰ গাৰ লমে শত্ৰু বুলি কিন্তু আজি দেখা পালোঁ সত্য কথাটো দে মোৰ একো নাই তহঁতে যদি সুখী তেতিয়াহ'লে মোৰ আৰু কি আৰু তহঁতেতো সুখী থাক আৰু মই যাওঁ দে গৈ আছোঁ নাপতি তুমি দেখোন কৈছিলা সেইবিলাক গম নাপায় চব দেখোন গম পালে মই গম পোৱা নাই সি যে মোৰ পিছা কৰি থাকিব কৈ দিবা কাৰণ মই তাৰ বিয়ানে থাকিব নোৱাৰোঁ আৰু সি মোক ভাল নাপালেও নাই মই তাক ভাল পাই থাকিম তুমি মাফ কৰি দিবা আৰু বাই